3 মেলৈ বৃদ্ধি লকডাউন দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ বাবে গাইডলাইন জাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ 20 এপ্ৰিললৈ কঠোৰ প্ৰযোজ্য হ'ব গাইডলাইন আৰু 20 এপ্ৰিলৰ পিছত ৰাজ্যভেদে লকডাউন শিথিল হোৱাৰ সম্ভাৱনা 3 দিন খোলা ৰখাৰ পিছত অসমত ওয়াইন শ্বপ বন্ধৰ নিৰ্দেশ আবকাৰী মন্ত্ৰী আৰু গাইডলাইন অনুসৰি কি বন্ধ থাকিব কি খোলা থাকিব 20 এপ্ৰিলৰ পিছত কি হ'ব শিথিল চাওক আমাৰ এই প্ৰতিবেদন মহামাৰী কৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবৰ বাবে 3 মেলৈ সমগ্ৰ দেশজুৰি বৃদ্ধি কৰা হ'ল লকডাউন এতিয়া লকডাউন 2.0 দ্বিতীয় পৰ্যায়ৰ এই লকডাউনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে জাৰি কৰিছে কিছুমান নিৰ্দিষ্ট গাইডলাইন এই লকডাউনৰ সময়ছোৱাত কি সেৱা বন্ধ থাকিব আৰু কি সেৱা খোলা থাকিব কিন্তু 20 এপ্ৰিললৈকে কঠোৰভাৱে বলবৎ হ'ব লকডাউনৰ নিয়মাৱলী 20 এপ্ৰিলৰ পিছত ৰাজ্যভেদে লকডাউন শিথিল হোৱাৰ সম্ভাৱনা আছে অসমতো যদিহে 20 এপ্ৰিললৈ কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি নাপায় তেনেহ'লে 20 এপ্ৰিলৰ পিছত অসমত লকডাউন শিথিল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এই নিৰ্দেশাৱলীত 20 এপ্ৰিলৰ পিছত লকডাউন সামান্য শিথিল হ'লে কি সেৱা খোলা থাকিব আৰু কি সেৱা শিথিল হোৱাৰ সময়ছোৱাটো বন্ধ থাকিব তাৰ তালিকা দিয়া হৈছে 20 এপ্ৰিলৰ পিছত লকডাউন শিথিল হ'লে অসমত আৰম্ভ হ'ব স্বাস্থ্য সেৱা খোলা থাকিব ৰেচনৰ দোকান ফল-মূলৰ দোকান শাক-পাচলিৰ যোগান মাছ মাংসৰ যোগান লেবৰেটৰী পৰা প্ৰাইভেট নাৰ্ছিং হোমৰ পৰা হস্পিটেলৰ পৰা স্বাস্থ্য সেৱাৰ লগত যিখিনি জড়িত সেইখিনি খোলা থাকিব ভেটেনেৰী হস্পিটেল ক্ষেত্ৰত ভেটেনেৰী প্ৰাইভেট ডক্টৰৰ পৰা আৰম্ভ কৰি গোটেইখিনি খোলা থাকিব যে ৰেচন দোকান সেইবিলাক আগতেও খোলা আছে এতিয়াও খোলা থাকিব ফল-মূলৰ দোকান খোলা থাকিব শাক-পাচলিৰ দোকান খোলা থাকিব লগতে যোগান খোলা থাকিব মাছ মাংস ব্ৰইলাৰৰ পৰা মাটনৰ পৰা এইবিলাক খোলা থাকিব আগতে খোলা নাছিলে এতিয়ালৈকে সেইসমূহ খোলা থাকিব কৃষি খণ্ডটো আহিব শিথিলতা ইয়াৰ ফলত পথাৰলৈ গৈ কৃষি কাৰ্য কৰিব পাৰিব কৃষকে পাইকাৰী শাক-পাচলিৰ বজাৰ খুলিব কৃষি সা-সঁজুলি আৰু যন্ত্ৰপাতিৰ দোকানো খোলা হ'ব সাৰ আৰু কীটনাশক দ্ৰব্যৰ বিতৰণ কেন্দ্ৰ আৰু দোকান খুলিব পশু খাদ্য আৰু গোশালাও মুকলি হ'ব কৃষি সঁজুলি আৰু যন্ত্ৰপাতি কঢ়িওৱা যান-বাহন চলাচল কৰিব মাছৰ কিনা বেচাও হ'ব মাছ কঢ়িওৱা যান-বাহনৰ চলাচল হ'ব 50% কৰ্মীৰে চাহ বাগান ৰবৰ বাগান আৰু কাজু বাগান খুলিব পাৰিব গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ উৎপাদন লগতে হাঁহ কুকুৰাৰ পামো খোলা থাকিব পাৰিব 20 এপ্ৰিলৰ পিছত যদিহে অসমত উদ্বেগজনকভাৱে কৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি নাপায় আৰু অসমবাসীয়ে যদি 20 এপ্ৰিল পৰ্যন্ত লকডাউনৰ সকলো নীতি নিয়ম যথেষ্ট কঠোৰভাৱে পালন কৰে তেনেহ'লে হয়তো 20 এপ্ৰিলৰ পিছত অসমত এই সেৱাসমূহৰ ক্ষেত্ৰত লকডাউনৰ নীতি নিয়ম শিথিল হ'ব পাৰে কৃষি ক্ষেত্ৰত আহিব যে পথাৰলৈ খেতিয়ক যাব পাৰিব কাম কৰিব পাৰিব কৃষি সা-সঁজুলি বা যন্ত্ৰৰ দোকান খোলা থাকিব পাৰিব তাৰমানে এগ্ৰিকালচাৰ ইকুইপমেণ্টৰ দোকান খোলা থাকিব পাৰিব আৰু এগ্ৰিকালচাৰ ইকুইপমেণ্ট কঢ়িওৱা যান-বাহন ট্ৰাকত যদি কিবা প্ৰয়োজন হয় ইয়াৰ পৰা যদি যোৰহাটলৈ যাবলগীয়া হয় আমি লৈ যাব পাৰিম এই সময়ছোৱাত MNৰেগাৰ কাম কৰিব পাৰিব শ্ৰমিকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি লগতে মাস্ক পিন্ধি কাম কৰিব লাগিব MNৰেগাৰ শ্ৰমিকে জলসিঞ্চন আৰু জল সংৰক্ষণৰ কাম হ'ব গ্ৰাম্য অঞ্চলত ৰাস্তা ঘাট নিৰ্মাণৰ কাম হ'ব লগতে গ্ৰাম্য অঞ্চলত বিভিন্ন উদ্যোগ বা অন্যান্য অট্টালিকা নিৰ্মাণৰ কাম আৰম্ভ কৰিব পৰা যাব তেল আৰু প্ৰাকৃতিক গেছ উদ্যোগত কাম আৰম্ভ হ'ব বিদ্যুৎ উৎপাদন হ'ব ডাকঘৰ টেলিকমিউনিকেশ্যনছ আৰু ইণ্টাৰনেট সেৱা অব্যাহত থাকিব 20 এপ্ৰিলৰ পিছত লকডাউন শিথিল হ'লে চলিব মালবাহী বাহন আৰু মালবাহী ৰেল হাইৱেৰ ধাবা আৰু হাইৱেৰ ট্ৰাকৰ গেৰেজ খোলা থাকিব গ্ৰাম্য অঞ্চলত খাদ্য প্ৰস্তুত কৰা উদ্যোগো খোলা থাকিব কয়লা খনন আৰু সৰবৰাহ খোলা থাকিব ইটা ভাটা আৰু মৰাপটৰ উদ্যোগো খোলা হ'ব আনহাতে জৰুৰীকালীন সেৱাৰ বাবে ব্যক্তিগত বাহনত চালক আৰু এজন যাত্ৰীৰ বাবে অনুমতি দিয়া হ'ব ইমাৰ্জেঞ্চি মেডিকেল ছাৰ্ভিচৰ কাৰণে পাছ দিব আজি যদি মোৰ আজি
ঘৰত যদি এটা প্ৰব্লেম হয় মেডিকেল ইমাৰ্জেঞ্চি বা যিকোনো ইমাৰ্জেঞ্চি 4চকীয়া বাহনত 2জন মানুহক যাবলৈ দিব অন মেডিকেল ইমাৰ্জেঞ্চি স্কুটাৰ মটৰচাইকেল লওঁ এজনক দিব চৰকাৰী কাৰ্যালয়ত প্ৰথম আৰু দ্বিতীয় বৰ্গৰ বিষয়া প্ৰয়োজন সাপেক্ষে আহিব আনহাতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী 33% উপস্থিত থাকিব পাৰিব কাৰ্যালয়ৰ মুৰব্বীয়ে নিৰ্ধাৰণ কৰিব কৰ্মচাৰীৰ সূচী যদিহে অসমত 20 এপ্ৰিলৰ পিছত লকডাউন শিথিল হয় তেনেহ'লে খোলা থাকিব এইসমূহ নিত্য ব্যৱহাৰ্য সামগ্ৰী কিন্তু লকডাউন শিথিল হ'লেও কি সেৱা অসমৰ লগতে সমগ্ৰ দেশজুৰি 3 মেলৈ বন্ধ থাকিব সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ থাকিব সুৰাৰ দোকান আৰু বাৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ এই গাইডলাইনৰ পিছতেই অসমত ৱাইন শ্বপ বন্ধ কৰাৰ নিৰ্দেশ দিলে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই 3 মেলৈকে বন্ধ থাকিব ৰেস্তোৰাঁ হোটেল শ্বপিং মল চিনেমা হল বিমান সেৱা ৰেল সেৱা ধৰ্মীয় অনুষ্ঠান ৰাজহুৱা পৰিবহণ ব্যৱস্থা আন্তঃৰাজ্যিক আৰু আন্তঃজিলা পৰিবহণ কেব অটো টেক্সি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাবে অন্যান্য দোকান পান মছলা গুটখা চাধাৰ বিক্ৰী আৰু লগতে উৎপাদনো বন্ধ থাকিব